নমস্কাৰ। অপূৰ্ব ৰঞ্জন দত্ত ছাৰলৈ ধন্যবাদ জনাইছোঁ এইবাবেই যে তেখেতে মোক ফোন কৰি জনালে যে জানটি, তুমি পঢ়া শেহতীয়া গ্ৰন্থ এখন সম্পৰ্কত পাঠকৰ দৃষ্টিৰে তোমাৰ অনুভৱ জনাবা। শেহতীয়াভাৱে এখন গ্ৰন্থ পঢ়িলোঁ, কিতাপ ধনশিৰি পাৰে পাৰে, লেখক তপন কুমাৰ শৰ্মা। খুব ধুনীয়া গ্ৰন্থ। এখন বুৰঞ্জীমূলক গ্ৰন্থ হিচাপে অভিহিত কৰিবলৈ বা চিনাক্ত কৰিবলৈ পাঠক হিচাপে মই ভাল পাম। এই কাৰণেই যে ধনশিৰি উপত্যকা বা নদীকেন্দ্ৰিক সভ্যতাই বহন কৰা যি ইতিহাস লুকাই থকা বা ঢাক খাই থকা বহু তথ্য তেওঁ বৰ কষ্ট কৰি পঢ়িলে গম পায়, খুব কষ্ট কৰি তেওঁ ইয়াত লিপিবদ্ধ কৰিছে। এই গ্ৰন্থখন পঢ়া আগমুহূৰ্তত মই অন্য এখন বুৰঞ্জী সম্পৰ্কীয় এখন কিতাপ পঢ়িছিলোঁ, চকৰি ফেটি নজলা অধ্যায়। এই গ্ৰন্থখনৰ প্ৰসংগ এই কাৰণেই আনিছোঁ যে বুৰঞ্জী কেতিয়াও ঢাক খাই থাকিব নোৱাৰে বা ইয়াক হেঁচা মাৰি বা ঢাকি ইয়াৰ গৌৰৱ উজ্জ্বল যি ইতিহাস ইয়াক লুকুৱাই ৰাখিব নোৱাৰে। বুৰঞ্জী বিজ্ঞানসন্মতভাৱে চৰ্চাৰ কৰা দিনৰ পৰা বুৰঞ্জী বিভিন্ন সময়ত ৰচিত হৈ আহিছে বা লিখিছে, কিন্তু সেই সম্পৰ্কত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আলোচনা হৈছে। যিহেতু মোৰ আলোচনা বা মোৰ অনুভৱ এই গ্ৰন্থখনৰ সম্পৰ্কতহে, গতিকে মই সেই প্ৰসংগলৈ এই মুহূৰ্তত বা এই আলোচনাত যাব খোজা নাই। হ'লেও এটা কথা প্ৰসংগক্ৰমে মই উল্লেখ কৰিব খুজিছোঁ যে যিহেতু তাৰ যি আগমুহূৰ্তত যিখন কিতাপ পঢ়িছিলোঁ চকৰি ফেটি সম্পৰ্কত, তাৰ প্ৰসংগ বা পটভূমি সুকীয়া আছিলে, কিন্তু মোৰ দৃষ্টিভংগী যিহেতু মোৰ এই কিতাপখনৰ সম্পৰ্কত মই ক'বলৈ গৈ আছোঁ, সেই সম্পৰ্কত কওঁ যে অষ্টাদশ শতিকাৰ যি চকৰি ফেটি বুৰঞ্জী, সেই সম্পৰ্কত নজনা বা সেই সম্পৰ্কে আলোচনা নকৰা বা অৱগত নোহোৱা লোক হয়তো খুব কম ওলাব। কিন্তু এটা কথা ঠিক যে নুমলী বৰগোহাঁয়ে বুৰঞ্জীখনত যি লিপিবদ্ধ কৰা যিবোৰ কেতবোৰ তথ্য ঢাকি ৰাখিবৰ কাৰণে আপোনাৰ গেন্ধেলা বৰবৰুৱা ওৰফে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ৰজাৰ আদেশ লৈ বা ৰজাক প্ৰতীয়মান জনায় যে এইখন বুৰঞ্জীত মানে এনেধৰণৰ তথ্য সন্নিৱিষ্ট হৈছে যে যি তথ্যই ভৱিষ্যতৰ দিনত কাৰোবাক ক্ষতি জনাব পাৰে বা ক্ষতি কৰিব পাৰে। কিন্তু সেই কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ প্ৰৰোচনাত ৰজাৰ আদেশত সেয়া দাহ কৰা হৈছিলে। কিন্তু তাৰ পিছতো তাৰ প্ৰতিলিপি দুটা থাকি গৈছিলে। অৰ্থাৎ মই ক'ব খুজিছোঁ যে বুৰঞ্জীৰ যি সত্য নিৰ্মোহ যি বিশ্লেষণ, সেইখিনি কেতিয়াও ঢাকি ৰাখিব নোৱাৰে, প্ৰথম কথা। আৰু সেই সম্পৰ্কত ডক্টৰ লীলা গগৈয়েও উল্লেখ কৰিছে যে ৰাজপ্ৰশাসনে চকৰি ফেটি বুৰঞ্জীৰ প্ৰতিলিপি দাহ কৰাৰ পাছতো বুৰঞ্জীখনৰ অন্ততঃ দুটা পাণ্ডুলিপি ধ্বংস নোহোৱাকৈ ৰৈ গৈছিল। এই কথা তেওঁ উল্লেখ কৰিছিল। বুৰঞ্জী সাহিত্য প্ৰথম প্ৰকাশ হৈছিলে 1988 চনত আৰু সেই গ্ৰন্থখনৰ পৃষ্ঠা আছিলে 208। এই কথাটো 208 পৃষ্ঠাত সন্নিৱিষ্ট হৈছে। ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে বুৰঞ্জী বা সত্যটো কেতিয়াও ঢাক খাই নাথাকে। বুৰঞ্জী বা ইতিহাস নিৰ্মাণ হয়, বিভিন্ন সময়ত হ'ব পাৰে, বিভিন্ন ধৰণে হ'ব পাৰে। আৰু সদ্যহতে আমি পঢ়া গ্ৰন্থখনৰ সম্পৰ্কত এটা কথা কওঁ যে ধনশিৰি পাৰে পাৰে যিখন গ্ৰন্থত তপন কুমাৰ শৰ্মাই লিখিছে,
তেওঁ লিখিছে মানে তেওঁ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে, তেওঁ গৈছে সেই ঠাইবোৰলৈ, বিভিন্নজনৰ মুখৰ পৰা বিভিন্ন তথ্য তেওঁ উদ্ঘাটন কৰিছে, সংগ্ৰহ কৰিছে আৰু সেইবিলাক তেওঁ লিপিবদ্ধ কৰিছে। তেওঁ উল্লেখ কৰিছে যে এই যিখন আপোনাৰ গ্ৰন্থ, এই গ্ৰন্থখনত ধনশিৰি যি উপত্যকাৰ কথা কৈছে, তাত তেওঁ বিভিন্ন যুগক টানি আনিছে আলোচনাৰ মাজলৈ। তেওঁ এই যুগকেইটা উল্লেখ কৰিছে, তাত উল্লেখ কৰিছে প্ৰাক ঐতিহাসিক যুগ, পৌৰাণিক যুগ, মধ্যযুগ, শেষ মধ্যযুগ আৰু আধুনিক যুগ। আৰু এই যুগৰ বিভাজন বা এই গোটেই যুগখিনি আনি ধনশিৰি উপত্যকাৰ যিখিনি নিলিখা ইতিহাস বা আমাৰ জানিবলগীয়া কথা, এই আটাইকেইটা যুগক লৈ যি তেওঁ অধ্যয়ন, এইটো বৰ সহজসাধ্য নহয়। কিন্তু এই সহজসাধ্য কামটো তেওঁ অনুসন্ধিৎসুৰ মন লেখকৰ, তেখেতক মই ব্যক্তিগতভাৱে চিনি নাপাওঁ বাৰু, তেওঁ ইয়াত গোটেইখিনি কথা উল্লেখ কৰিছে। আৰু তেওঁ উল্লেখ কৰিছে যে এই ধনশিৰি উপত্যকাতে মানে লাচিতৰ কথাও টানি আনিছে, তেওঁ কৈছে যে লাচিতে যুঁজিছিল ইটাখুলিত, কিন্তু যুদ্ধ কৌশল ৰচিছিল বুলি ধনশিৰিৰ পাৰত, আৰু আখৰা কৰিছিলোঁ ধনশিৰি উপত্যকাতে। মানে পঢ়ি যোৱাৰ লগে লগে তাৰ ভিতৰত যেতিয়া সোমাই যোৱা হয় পাঠক হিচাপে, ৰোমাঞ্চিত হৈ যোৱা যায়। আৰু তেওঁ বহুত কথা লিখিছে। তপন কুমাৰ শৰ্মাই ধনশিৰি পাৰে পাৰে এই শীৰ্ষক গ্ৰন্থখনত এনেধৰণৰ বহু তথ্য বুটলি আনিছে যে ধনশিৰি উপত্যকা, এই যুগৰ কথাখিনিতো ক'লোৱেই, ধনশিৰি পৌৰাণিক যুগৰ খ্ৰীষ্টীয় আপোনাৰ 2য় শতিকাৰ পৰা 7দশ শতিকাৰ সময়ছোৱা সভ্যতা চিন যিটো খননত উদ্ধাৰ হৈছিলে, সেই কথাখিনিও টানি আনিছে তেওঁ এই আলোচনাৰ মাজত। ইয়াৰ উপৰিও আপোনাৰ মধ্যযুগৰ যিটো ধনশিৰি ইতিহাস ঘটনাবহুল আৰু তাৰ লিখিত ইতিহাসটো পোৱা যায়েই, কিন্তু ইমানৰ পিছতো যে লেচাম হাতী পোৱাৰ দৰে চৰিত্ৰ ঢাক খাই থাকিব পাৰে বা চৰ্চাৰ নহ'ব পাৰে, অৱহেলিত হৈ থাকিব পাৰে, এই কিতাপখন পঢ়াৰ পিছত আমি অনুভৱ কৰিলোঁ যে ইতিহাসত ঢাক খাই থকা এনে কিছুমান আমাৰ চৰিত্ৰ, মানে জীৱন্ত চৰিত্ৰ, এখন উপন্যাসিকৰ কাৰণে, বুৰঞ্জীমূলক উপন্যাসিকৰ কাৰণে কিন্তু এটা ধুনীয়া চৰিত্ৰ হ'ব পাৰে, প্ৰথম কথা। আৰু তেওঁ বিভিন্ন ধৰণৰ কথাও ইয়াত উল্লেখ কৰিছে। ধৰক দৈগুং যিটো আমাৰ ঠাই, গোলাঘাটৰ এটা ঠাইৰ নাম, ধনশিৰি উপত্যকাৰ এটুকুৰা ঠাইৰ নাম। দৈ মানে পানী আৰু গুং মানে সন্ধি, অৰ্থাৎ পানীক লৈ সন্ধি কৰা, নামৰ উৎপত্তিটো তেনেকুৱা হৈছে, খুব অৰ্থবহ মানে। আৰু বোকাখাটৰ পুৰণি নাম আছে বোলে লখৌ, এইটো মোৰ কাৰণে নতুন তথ্য, মই জনা নাছিলোঁ। এইখন গ্ৰন্থ পঢ়াৰ পিছত মই এই কথাটো জানিব পাৰিছোঁ। আৰু দৈ শব্দটো কছাৰী মূলীয় শব্দ, মানে আৰু দৈয়াং যিটো দৈ মানে পানী, আৰু ইয়াং মানে হৈছে পাক, অৰ্থাৎ পানীৰ পাক। গতিকে এনেধৰণৰ বিভিন্ন কথা, বিভিন্ন তথ্যৰে গ্ৰন্থখন ৰূপায়ণ কৰা হৈছে। গ্ৰন্থখন পঢ়ি মই খুব ভাল পাইছোঁ, আৰু এই চেগতে লেখকক তপন কুমাৰ শৰ্মাক মই ধন্যবাদ জনাইছোঁ। আগলৈও তেওঁ এনেধৰণৰ কিতাপ, এনেধৰণৰ অধ্যয়নৰ মাজেৰে আমাৰ নতুন চামক উৎসাহিত কৰিব, নজনা কথাবিলাক আমি জানিব পাৰিম। আমি সদায় আগ্ৰহ প্ৰকাশ কৰিম এনেধৰণৰ কিতাপ পঢ়িবৰ কাৰণে, আৰু আশে পাশে থকা আগ্ৰহী ব্যক্তিসকলকো আমি কথা দিব পাৰোঁ, এনেধৰণৰ কিতাপ পঢ়িবলৈ আমি উৎসাহিত কৰিব পাৰিম, বা নিজেও আগবাঢ়ি যাম এনেধৰণৰ কিতাপ পঢ়াবৰ কাৰণে। ধন্যবাদ জনাইছোঁ।